অসম চৰকাৰৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত মাষ্টাৰ ৱেভাৰৰ পোষ্ট ওলাইছে। চেলাৰী কিমান, কোৱালিফিকেশ্যন কিমান লাগিব, সকলো কথা এই ভিডিঅ'টোত গম পাব। যদি আপোনালোকে চাকৰি অনলাইন চেনেলটো প্ৰথম চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰো কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে মাষ্টাৰ ৱেভাৰ 6টা পোষ্ট। গ্ৰেড পে' হ'ব 8,700 টকা আৰু মান্থলি চেলাৰী হ'ব 14,000 টকাৰ পৰা 49,000 টকালৈকে। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। লগতে সকলোবোৰ ডকুমেণ্ট চেল্ফ এটাচ কৰিব লাগিব আৰু 2খন পাছপৰ্ট ফটো লগতে দিব লাগিব। আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ, লগতে 10 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব উইভিং এণ্ড কনভাৰ্চেনত। গোটেইসমূহ আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট। আপোনালোকৰ বয়স হ'ব লাগিব 43 বছৰৰ তলত। লগতে চৰকাৰী নিয়ম অনুসৰি এজ ৰিলেক্সেবল আছে। আপোনালোকে এপ্লিকেশ্যনসমূহ পঠোৱাৰ লগতে এটা 5 টকীয়া ষ্টাম্প লগাই চেল্ফ এনভেলপ এটা পঠাই দিব আৰু আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব বা প্ৰেক্টিকেল হ'ব। তাৰপিছত আপোনালোকৰ জইনিং হ'ব। চ' আপোনালোকে যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰক আজিয়ে, বেছি পলম নকৰিব। 5 তাৰিখ লাষ্ট ডেট। আপোনালোকে আপোনালোকৰ ডকুমেণ্টসমূহ পঠিয়াব লাগিব এইটো এড্ৰেছত। ডাইৰেক্টৰ অফ হেণ্ডলুম এণ্ড টেক্সটাইল, আছাম, গুৱাহাটী 1। এইটো এড্ৰেছত আপোনালোকে পঠিয়াই দিব 5 তাৰিখৰ আগত। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিছে, লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰি দিব, যাতে সকলোৱে বা আপোনাৰ বন্ধু-বান্ধৱীয়ে এই ন'টিফিকেশ্যনটো গম পায়। ধন্যবাদ।